নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছোঁ। আজি মই আপোনালোকক দেখাব গৈ আছোঁ আমাৰ গাহৰিৰ কাৰণে যি খাদ্য প্ৰস্তুত কৰে সেই খাদ্য প্ৰণালীটো, তাত কি কি সামগ্ৰী যোগ কৰে আপোনালোকক দেখাই আছোঁ, গতিকে আগলৈ চাই থাকক। এতিয়া আমাৰ গাহৰিৰ কাৰণে খাদ্য প্ৰস্তুত কৰি থকা হৈছে। মই দাদাৰ পৰা জানিব বিচাৰোঁ এই খাদ্যখিনি কি কি বস্তু যোগ কৰিছে। নমস্কাৰ। ইয়াত প্ৰথমতে আপোনাৰ দিয়া গ'ল কচু আমি পথাৰৰ পৰা আনো, তাৰপিছত আলু আৰু চাউল, তাৰপিছত আমি কিনা দানা অলপ মিক্স কৰি দিম, দি কিনে আমি এনেকৈ দানাটো সিজাই পেলাই মানে গাহৰি দি দিম আমি অলপ দেৰিকৈ। এতিয়া বস্তু তেনেকৈ আমি সিজাই লওঁ ফাৰ্ষ্টে কচু, তাৰপিছত আপোনালোকৰ আলু দিব আৰু আপোনালোকৰ চাউল এইবিলাক সিজাই ল'ব। অলপ ঠাণ্ডা হৈছিল আপোনালোকে আমাৰ যি কিনা দানা থাকে, আমাৰ এইটো আপোনাৰ দলীয় দানা থাকে বা যিকোনো বাহিৰত কিনাৰ দানা থাকে, সেইবিলাক দানা আপুনি এড কৰি দিব, দি পেলাই এইখিনি দানা আপুনি দি দিব। সেইখিনিয়ে ব্যৱস্থা। ইয়াৰ পৰা গাহৰি কি কি উপকাৰ হয় খালে? উপকাৰ আপোনাৰ স্বাস্থ্য ভাল মানে থাকিব, আৰু আপোনাৰ কচুটো বহুত পৰিমাণৰ প্ৰটিন থাকে, প্ৰটিন কেলছিয়াম এইখিনি বস্তু থাকে, ভাতত আপোনাৰ কাৰ্বহাইড্ৰেট মানে থাকে। সেইকাৰণে আমি এতিয়া বস্তু মানে কৰি আছোঁ। আৰু ধৰি লওক আমাৰ যিহেতু নতুন ফাৰ্ম, আপোনালোকৰ অকল কমাৰ্চিয়েল ফিডটোৰ ওপৰত ডিপেণ্ড কৰিলেতো আপোনাৰ ফাৰ্মখন চলিবলৈ অলপ প্ৰব্লেমেই হৈ যায়। আপোনালোকে যিখিনি ঘৰুৱা বস্তু থাকে সেইখিনি বস্তু আপোনালোকে যদি ধুনীয়াকৈ ভালকৈ আঁতৰকৈ ক্লিয়াৰ কৰি লয়, তেনেহ'লে আপোনালোকৰ গাহৰি স্বাস্থ্যও ভাল লাগে, পইচা পাতিও আপোনালোকৰ কথাটো অলপ কমিব। এইখিনিয়ে আৰু কমাৰ্চিয়েল ফিডটোৰ ওপৰত টোটেল একেবাৰে ডিপেণ্ড কৰাটো মই ডাঙৰ ফাৰ্মবিলাকে কৰিব পাৰে, ধৰক যিখিনি দানাখিনি সিজাটো হৈ গ'ল। এতিয়া দানাখিনি জুইৰ পৰা নমাই পেলাই থৈ দিয়া হৈছে। এতিয়া সিহঁত ঠাণ্ডা হ'বৰ কাৰণে থৈ দিয়া হৈছে, তাৰপিছত গাহৰি খুৱাব। এতিয়া খাদ্য দিয়াৰ আগতে গাহৰিৰ যিটো গঁৰাল সেইটো চাফা কৰি লোৱা হয়, যাতে সিহঁতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব পাৰে, বেমাৰ আজাৰ নহয়। লেতেৰা হৈ থাকিলে কিছুমান বেমাৰে দেখা দিয়ে, গতিকে সদায় এনেকৈ চাফা কৰি পেলাই সিহঁতক খাদ্যবোৰ দিয়া হয়। সেয়া চাওক আপোনালোকে, চাফা কৰি থকা হৈছে। এতিয়া সিহঁতৰ খাদ্য খোৱাৰ সময় হৈছে, গতিকে বহুত হুলস্থুল কৰে। এতিয়া সিহঁতক খাদ্য দিবলৈ যোৱা হৈছে। সেইটো কেনেকৈ চাই আছে চাচোন। ইয়াক চবত থাকি লাষ্টত দিয়া হয় খাদ্যটো। এনেকেই সিহঁতক সদায় খাদ্যটো দিয়া হয়। দিনটোত আপোনাৰ 3 টাইম দিয়া হয় খাদ্যটো। ৰাতিপুৱা দিয়ে, আবেলি দিয়ে, দুপৰীয়া সময়তো দিয়ে বা। এইটো গাহৰিৰ কাৰণে বহুত পুষ্টিকৰ খাদ্য হয়। দেখিলে আমাৰ গাহৰিৰ কাৰণে কেনেকৈ খাদ্যটো প্ৰস্তুত কৰা হয়। ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।